গালতে যেন সোণৰ চেকুৰা চকুত জিলিকি ৰয় কিনো মাংস কাটি থকা হৈছে মাংস কাটি আছে এয়া উঠি আছে মাংস নিব আহি পানী এয়া পানী পানী বটল কৰি আছো লগতে চুমি যাত্ৰা আৰম্ভ কৰি মানে মানাহলৈ আমাৰ আজি যাত্ৰা চলি আছে মানস অভয়াৰণ্যলৈ আমাৰ এই বাছত আছে সকলো ছাত্ৰ ছাত্ৰী এইবিলাক আমি দেখাই আছোঁ আপোনালোকে চাই থাকক আমি বাছত চব বহি আছে ইয়াত আমাৰ সকলো ছাত্ৰ ছাত্ৰী আমাৰ ছাৰ বহি আছে প্ৰদীপ ছাৰে কাম কৰি আছে গান চলি আছে চাৰিওফালে প্ৰদীপ ছাৰে ভোট বনাই আছে এয়া লজিকা চব যাই আছোঁ আমি মানসলৈ মানস পৰে বুলি জনা যায় আমাৰ ৰান্ধনি আজি বনাব বহি আছে গানখনত ব্যস্ত আমাৰ চাউণ্ড বক্স নাই আজি তথাপিও চলি আছে আনন্দ আমি আহি পালোঁ এয়া মানসত আপোনালোকক দেখাম চাৰিওফালে ইয়াত জীপ চাফাৰী কৰিবলৈ জীপবিলাক আছে ইয়াত জীপবিলাক আছে ইয়াত আমি আহি পাইছোঁ অলপ এইমাত্ৰ আহি পালোঁ মানসত এইখন পিছফালে আছে বাছখন এইখন বাছত আহিলোঁ এইখন পিছফালে থকা বাছখনত আমি আহিলোঁ ইয়াত জীপ চাফাৰী কৰা হ'ব নামি আছে লাহে লাহে এটা দুটাকৈ আহি আছে সকলো ইয়াত বহি আছে তাৰ লগৰ ৰীমা কেনেকুৱা লাগিল আহি কেনেকুৱা লাগিল আহি এয়া চেল্ফি তোলাত ব্যস্ত এয়া চেল্ফি তোলাত ব্যস্ত চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্যটো দেখুৱাইছোঁ অলপ ইয়াত নাও আছে জীপ মজা লাগিব আজি ইয়াত ধুনীয়া তাত হয়তো আৰু পৰ্যটক আছে ভাল লাগিব যায় সকলো ব্যস্ত ইয়াত পিকনিকৰ স্পটত খানা চলি আছে এয়া খানা চলি আছে চাহ দিয়াত ব্যস্ত এয়া সকলোবোৰ চলি আছে ইয়াত ৰান্ধনি বনাই আছে চাহ বাকী আছে আমাৰ চলি আছে মানস অভয়াৰণ্যত যাই আছোঁ আমি এতিয়া মানসলৈ যাই আছোঁ আমি এতিয়া জীপ চাফাৰী কৰি আছে বম লাগিছে Ya, ya sumi আছে
আলিচা আছে বঢ়িয়া এই আমি যাই পাইছোঁ বড়োৱে এয়া ফৰেষ্ট লেণ্ড অফিচাৰত আহি পাইছে ইয়াত পাৰ্মিশ্যন ল'ব লাগিব ভিতৰত যাবলৈ এয়া আমাৰ গাড়ী পিছফালে আছে বহুত আৰু এইবিলাক আছে এইবিলাক একদম মেল আছে গাড়ীত এখন এখনকৈ গাড়ী ইয়াত আছে এয়া মানুহে কেমেৰা কৰি আছে আমি আছোঁ এখন গাড়ীত আমি আছোঁ আমাৰ সাথী লোক ये लोग ইয়াৰ পিছত যাম আমি মানসৰ ভিতৰলৈ যাম তাৰে পাছ ল'বলৈ গৈছোঁ ইয়াৰ ভিতৰত গৈছে আমাৰ ছাৰ क्या चाहक हरिना चलो हरिना या मानस अभयारण्যত আছো আমি হৰিণা চাওক পলাব ধৰিছে মাত শুনি এইটো মতা এইটো ময়ূৰ আছে এই ময়ূৰ চোৱা এইটো এটা মোৰ কেমেৰাটো অলপ হেৰি আছে ইয়াত ময়ূৰ আছে ইউটিউবত পাই যাবি আগফালেও আছে পিছফালেও আছে আৰু বহুত আহি আছে আমাৰ গাড়ী মানুহে বহুত বকে থাকে গাড়ীত চুমি এইটো হৈছে হিমাশ্ৰী আলিচা লজিকা হিমাশ্ৰী আলিচা আৰু পিছে আমি যাই আছোঁ মানস অভয়াৰণ্যলৈ ময়ূৰ আছে কিন্তু বহুত দূৰৰ পৰা আমি দেখিব লগা হৈছে সেইবাবে ভালদৰে দেখিব সেই সেইটো এটা ময়ূৰ জুম কৰি দিছোঁ চাওঁ গাড়ী ৰাস্তা বহুত বেয়া হয় আমি যাই আছোঁ মানস অভয়াৰণ্যৰ ভিতৰলৈ আমি লগৰ লগত যাই আছোঁ এয়া চাওক প্ৰাকৃতিক পৰিৱেশ ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ আছে মানস অভয়াৰণ্যত আমি ইয়াত আহি দেখা পাইছোঁ যে ইয়াত ময়ূৰৰ সংখ্যা বেছি আছে আমি ময়ূৰ বেছিকৈ দেখা পাইছোঁ ইয়াত আমি নিজ কাণেদি দেখিবলৈ পাইছোঁ মানসৰ গৈ আছোঁ মথনগুৰিলৈ ভূটানৰ একদম পাহাৰীয়া অঞ্চলৰ কাষত যাই আছোঁ মথনগুৰিৰ পৰা আমি এনেকৈ ঘূৰি আহিম আপোনাৰ গ্ৰাছলেণ্ড হৈ তাত আপোনালোকে দেখা পাব জীৱ জন্তুবোৰ আমি ইয়াত তাৰমানে এতিয়া জীৱ জন্তুবোৰ ইয়াত যিমান আছে চব গ্ৰাছলেণ্ডত আছে আমাক কৈছে গাড়ীৰ ড্ৰাইভাৰজনে কৈছে যে এতিয়া চব জীৱ জন্তু গ্ৰাছলেণ্ডত গৈছে গতিকে আমি ভূটানৰ মথনগুৰিলৈ যাম যাই কিনে তেনেকৈ ঘূৰি আহিম গ্ৰাছলেণ্ড হৈ আকৌ আমাৰ যোনটো পিকনিক প্লেচ আছিল তালৈকে যাম আপোনাৰ ভিডিঅ'লৈকে চাই থাকক আৰু আগলৈকে চাই থাকক ফৰেষ্টৰ চাংঘৰ এটা ফৰেষ্ট কেম্প মানস অভয়াৰণ্যৰ এটা ফৰেষ্ট কেম্প পিছফালে আছে আইডি দিয়া মানস ভয় লাগে নেকি সুন্দৰ এটা পৰিৱেশ
সেইখন চাওক ভূটান পাহাৰ অলপ অলপ দেখা হৈছে জুম কৰি দিছোঁ ভূটান পাহাৰ ইয়াত বটিঙো কৰা হয় কিজানি ইয়াত আমি নাও দেখিবলৈ পাইছোঁ ইয়াত ফৰেষ্ট কেম্প ফৰেষ্টৰ মানুহ ৱাও এটা সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ইয়াত এয়া আমাৰ জীপ এইবিলাক আমাৰ লগৰে মানুহ আহিছে এইবিলাক আমাৰ লগৰে চব ইয়াত চাৰিওফালে শিল পাথৰ নদী ভূটান পাহাৰ জুম কৰি দেখাইছোঁ ভূটান পাহাৰৰ আমি দুয়োটা যাই আছোঁ নদীলৈ মানস নদীলৈ গৈ আছোঁ আৰু লগত আছে মোৰ মানসে আমি কাম নদীলৈ গৈ আছোঁ মানস নদীলৈ গৈ আছোঁ আহক আমি নদীত যাই লওঁ আগবাঢ়ো মানস নদীত আহি আছোঁ আমাৰ লগৰে এইবিলাক আছে ইয়াত কেমেৰা তোলো বেলেগ লগা আছে ইয়াক বিৰল প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে দেখিবলৈ পাইছে এয়া চাই লওক এয়া দেখিছে ইয়াৰ শিলৰ মাজলৈ গৈ আছে আৰু পানী চুবলৈ চেষ্টা কৰিছে এয়া দেখিছে ইয়াৰ পানীটো বহুত ঠাণ্ডা এয়া দেখিছে এয়া আমাৰ লগৰ এয়া দেখিছে ভূটান পাহাৰ এয়া ভূটান পাহাৰ আপোনালোকে বহু নিচেই ওচৰতে চাবলৈ পায় গাড়ী যোনে জীপ চলাইছে দাদাজন দাদা ইয়াত ক'ৰ পৰা মানুহ আহে এনেতো এতিয়া বৰ্তমান মানে কলকাতা আৰু ফৰেনাৰ বেছি আহে এনেতো জাপানতো আহে হয় বহুত মানুহ আহে আৰু ইয়াত কি কি এনে পোৱা যায় বেছিকৈ এনে তাতে মাছ দেখা পোৱা যায় এনেই চিনাৰী আৰু প্ৰাকৃতিক সৌন্দৰ্য বাংলা আছে আৰু এইফালে লয়াৰ বাংলা আছে এইটো কি ওপৰতো লয়াৰ আপাৰ বাংলা এইটো আপাৰ বাংলা এইটো আপাৰ বাংলা হয় তাতে আইবি হয় এটা থাকিব পাৰে হয় আৰু এইটো লয়াৰ বাংলা নহয় লয়াৰ বাংলা এইফালে হয় কোনফালে এইটো লয়াৰ বাংলা লয়াৰ বাংলা হয় আৰু আমি এতিয়া কোন ক'লৈকে যাম আমি এতিয়া চাফাৰী কৰি যাম জংঘলে হয়
গ্ৰাছলেণ্ড ফালে যাম তেতিয়াহ'লে পাব আৰু হয় আৰু ইয়াত আমি এতিয়া গ্ৰাছলেণ্ডলৈ যাম এই ঠাইখিনিৰ নাম কি বুলি কোৱা হয় এইখিনি ঠাইৰ নাম গ্ৰাছলেণ্ড হয় নহয় এইখিনি ঠাইৰ নাম কি সেইটো মাথনগুৰি হয় মথনগুৰি সেইখন ভূটান পাহাৰ ন ভূটান পাহাৰ আৰু নদীটোৰ নাম নদীটো মানস নদী এইটো মানস নদী ইয়াত বহুতো চৰাই তৰাই আছে এইবিলাক চৰাই চিৰিকটি মাছ তাছ আছে হাঁহো আছে হাঁহো আছে নেকি ঠিক আছে ব'লা আমি যাম গ্ৰাছলেণ্ডলৈ আমি এয়া মথনপুৰৰ পৰা আমি যাত্ৰা সামৰিলোঁ এইবাৰ আমি যাম আমাৰ যাত্ৰা চলি আছে গ্ৰাছলেণ্ডলৈ তাত আমি জৈৱ জন্তু যিবিলাক আছে চব দেখা পোৱা যাব গ্ৰাছলেণ্ডত তাৰপিছত আমি এতিয়া মথনপুৰৰ পৰা আহিলোঁ মথনপুৰত মানস নদী চাই আহিলোঁ মথনগুৰিৰ পৰা আহিলোঁ ভূটান পাহাৰৰ একদম তলৰ আৰু সমতল ভূমি মানস নদী তাৰ পৰা আহিলোঁ এতিয়া আমি যাম গ্ৰাছলেণ্ডৰ পৰা আমি ডাইৰেক্ট যাম পিকনিকলৈ তাৰপিছত চাওক গ্ৰাছলেণ্ড আমি যে কৈছোঁ গ্ৰাছলেণ্ড পালোঁ আমি ইয়াত আমি জীৱ জন্তু দেখিবলৈ পাওঁ বহুতো জীৱ জন্তু পাওঁ ইয়াত দেখিবলৈ পাইছে আপোনালোকে হাতী এয়া হাতী এয়া আমি গ্ৰাছলেণ্ডত সোমাইছোঁ এই গ্ৰাছলেণ্ডত হাতী দেখিবলৈ পাইছে আমাৰ ফ'ৰ্থ চেম এয়া আমাৰ ফ'ৰ্থ চেম তই কোৱা আছা তো তই এইটো ফ'ৰ্থ চেম আমাৰ এখন গাড়ী পাক্কা কৰি দিছে তো কোনো নাই বেলেগ ময়ূৰ এখন ধৰিছে ময়ূৰটো এখন ধৰাৰ টাইমত মানে ময়ূৰটো ঘূৰি থাকে কেমেৰাই জুম কৰি দেখাইছোঁ এইটো ময়ূৰ ময়ূৰটো ঘূৰি থাকে আমাৰ বৰ্তমানে আমি এতিয়া গৈ আছোঁ পিকনিকলৈ ইয়াত টুৰিষ্টবিলাক আহিলে ইয়াত থাকে ৰাতি সুন্দৰ লাগিছে ঠাইখিনি চাই আছোঁ হয় ছাৰ এইখিনিয়ে অসমৰ বিখ্যাত